যিহেতু আছোহি মেঘালয়ত আজি হৈছে তৃতীয়টো দিন আমি মেঘালয়ত ক'ত ঘূৰিলোঁ কি কথা সকলোখিনি জনাম এই ভিডিঅ'টোৰ যোগেদি এইবাৰ আমাৰ এনিভাৰ্চাৰী আমি মেঘালয়তে সেলিব্ৰেশন কৰিম বুলি আহিছিলোঁ আমাৰ অসমৰ ওচৰতে যে ইমান ধুনীয়া ধুনীয়া ঠাইসমূহ আছে নহয় ভাবিলে কিবা এটা ভাল লাগি যায় মেঘালয়ত বহুবাৰ গৈছোঁ আগতে কিন্তু একদম আমি এবাৰ নুঘুৰা জেগাসমূহত ঘূৰিছোঁ যিসমূহ মানে আগতে গৈছোঁ যদিও মেঘালয়লৈ সেই ঠাইসমূহত যোৱা নাছিলোঁ গতিকে এবাৰ পুৰা নতুন ঠাই এক্সপ্ল'ৰ কৰিলোঁ আপোনালোককো জনাম ক'ত গ'লোঁ কি কথা সকলোখিনি জানিবলৈ পাৰিব এই ভিডিঅ'টোৰ যোগেদি বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ গুড মৰ্নিং ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি অন্য এটা ভিডিঅ' মই এই আপোনালোকক সুন্দৰ পৰিৱেশৰ পৰা লৈ আহিছোঁ আছোহি মেঘালয়ত আপোনালোকেতো যোৱাটো ভিডিঅ'ত পাইছে ভিডিঅ'সমূহ চায়ে আছে মোৰ আৰু ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ চাওকচোন এই পিছফালে মানুহজনে পুৰা চাহ খাই আছে কেনেকুৱা লাগিছে ঠাইখিনি অঁ যোৱাকালি এটা আমি বেলেগ হোমষ্টেত আছিলোঁ আজি এটা বেলেগত আছোঁ বেলেগ পৰিৱেশৰ বেলেগ মানে মজা নাজাৰাৰ ভিউবিলাক লৈ আছোঁ বুলি ক'ব লাগিব আৰু আমি আজি যোনটোত থাকিলোঁ যোৱাকালি সেইটোৰ পৰিৱেশ হৈছে এইটো গতিকে এতিয়া ধুনীয়াকৈ আমাৰ ব্ৰেকফাষ্টটো আহি গৈছেগৈ আৰু ৰুমত ধুনীয়াকৈ খাই মেলি লওঁ আৰু এইটো হৈছে আমাৰ হোমষ্টেটো এইটো হৈছে আমাৰ বেডৰুম খেচেলি মেচেলি হৈ আছে আৰু এইফালে চাওক চাহ আহিলে আৰু এইফালে ধুনীয়াকৈ আহি গৈছে এইয়া দেখিব পাইছে তো এতিয়া খাই মেলি লওঁ একদম মজা আছে এয়া চাওক এতিয়া একদম আমি যাবলৈ ওলালোঁ এয়া ৰুমৰ পৰা এইফালে জানমণি ৰেডি হৈ ল'লে ধুনীয়াকৈ এইফালে আমাৰজন আৰু এইফালে ধুনীয়াকৈ পেকিং কৰি আছোঁ এতিয়া যাওঁ আৰু আজি ক'ত যাম এতিয়া চাই থাকক আপোনালোকে চাই থাকিলে গম পাব খুব ধুনীয়া এডোখৰ ঠাইলৈ বুলি যাম আৰু এইফালে বৰষুণেই গোটেই বৰষুণ ৰুমৰ পৰা ওলাই মেলি আহিলোঁ আৰু এতিয়া ৰাস্তাতে ধুনীয়াকৈ ইয়াতে আমি কিবা এটা খাই যাম বুলি লৈছোঁ এইয়া পুৰা বৰষুণ চিপচিপীয়া মই খাব ৰুটি খাবা ৰুটি খাই চাওঁ কেনেকুৱানো লাগে চাওঁ এইফালে জানমণিও খাই আছে আৰু এইফালে মোৰ এতিয়ালৈকে আহি পোৱা নাই মই ভাতেই খাম বাৰু গতিকে চাটনি একদম পূৰা বৰষুণৰ বতৰ এতিয়া আমি ৱাৰিলাং গৈ আছোঁ মই ভাত এতিয়া মজাছে খাই মেলি আমি ধুনীয়াকৈ ওলাই যাম ইয়াৰ পৰা ফাইনেলি আমি পালোহি ৱাৰিলাং আৰু ইয়াৰে ভিউটো চাওকচোন কি ধুনীয়া নহয় একদম দেখিয়ে ভাল লাগি গৈছে কিবা এটা আৰু মানুহজনে ইয়াতে টিকেট কৰি লৈছে এয়া দেখিবলৈ পাইছে পুৰা গাড়ী পুৰা ভৰ্তি হৈ আছে পাৰ্কিঙত ইমানেই মানুহ আহিছে মানে ধুনীয়াকৈ আমি টিকেট কৰি মেলি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু বৰষুণ দেখিবলৈ পাইছে নহয় কিনকিনীয়া বৰষুণ ভাল লাগিছে এনেকুৱা পৰিৱেশ খুবেই বেছি ভাল লাগে মানে কিছুমান ঠাইত মানে বৰষুণটো দিলেই ভাল লাগে তেনেকুৱাও হয় আমি সাধাৰণতে ফুৰিব কৰিব গ'লে বৰষুণটো দিলে বেয়াও পাওঁ কিছু ঠাইত কিন্তু এনেকুৱা ঠাইসমূহত আকৌ বৰষুণটো দিলে খুব বেছি ভাল লাগে সকলোৱে ভাল নাপাবও পাৰে কিন্তু মোৰ বহুত বেছি ভাল লাগিছে কেনেকুৱা লাগিছে আহি ড্ৰিম প্লেচ জানমণি ড্ৰিম প্লেচ আজি একদম পুৰা ভাল হৈছে পুৰা ধুনীয়া বৰষুণ দিছে যে একদম ধুনীয়া ভিউ আহিছে ন ইয়াত মোৰ ৰোমান্টিক ফিলেই হৈছে ছাতি লগত আমি খালি থাকিব লাগিছে আৰু মানুহজন নাই জানমণি দুখ মোৰ বাৰু আছে আমি ওলালো এয়া খোৱাৰ কাৰ্যসূচী দিয়া বটলটো দিয়া ভৰাই লৈছোঁ ঠাণ্ডা আৰু এইফালে বাদাম চিপছ কিবা কিবি এয়া দুটা পেকেট কিনিছো সিহঁতৰ মাজত কাজিয়া হৈ গৈছে ৰাইজ পাৰ্বন মানে পাৰ্বন দিয়া নাই নহ'ব এনেকে মই এইটো হৰতাল কৰি দিম ইয়াতে নহয় ভিন্ন কালি পালা নাই তাৰপৰা তুমি নল'লা পেকেট দিছো না নহয় ভাবি তোমাক বাৰবন কেতিয়া বাৰবন তুমি ললা আকৌ নিদিলে চাৰি ঘণ্টি এইটোহে দিছিলা সেইটো দিছো এতিয়াতো এটা নেকি এই পেকেট এনেকৈ আছে আমাৰ
মই ভিন্দৰ কাৰণে লোৱা বুলি মই ভয় দিছিলো ঠাণ্ডাটো দি দিয়া এবাৰ চেঞ্জ কৰি দিয়া ঠাণ্ডা এনেকৈ ভৰাই লৈছোঁ আমি ন আমি এতিয়া ওলাই গৈ আছোঁ এটা বেলেগ এটা ডেষ্টিনেশ্যনলৈ বুলি গ'ল একা বেকা ৰাস্তাৰে আহি পালোহি অন্য এখন ঠাই আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ কাৰণ ৰিলছ বনাম ইয়াতে এইফালে দেখিবলৈ পাইছে একদম শিলেৰে ভৰপূৰ এখন পাহাৰ ইয়াতে বহুত ধৰণৰ শিল আছে মানে পাথৰবিলাক এইফালে আপোনালোকক ভালকৈ দেখুৱাম বাৰু আৰু মোৰ পিছফালেও দেখিবলৈ পাইছে আৰু এইফালে সন্মুখত দেখিছে এয়া চাওকচোন এয়া এনেকৈ খাৰা পাথৰবোৰ আছে গতিকে ব'লক আপোনালোককো দেখুৱাম আৰু আমিও দুটামান ৰিলছ বনাই মেলি লওঁ তো ঠিক আছে আমাৰ মানুহজনৰ ভিডিঅ' কৰি হেনো ভাগৰ লাগিলে গতিকে অকণমান ৰেষ্ট লৈ লৈছোঁ এইফালে জানমণিয়ে ফটোশ্বুট কৰি আছে এয়া দেখিবলৈ পাইছে না আৰু খুব ধুনীয়া এটা ভিউ ইয়াৰে দেখিবলৈ পাইছেতো আপোনালোকে যদি মেঘালয় আহে নহয় এইখিনি ঠাই আহিবলৈ একদমেই নাপাহৰিব খুব ধুনীয়া এটা ভিউ আৰু একদম জেগাটোৰ নাম হৈছে মৰমত ভেলী উচ্চাৰণত ভুল হ'ব পাৰে সেইটো আৰু আপোনালোকে চাই মেলি ল'ব আৰু তাৰপিছত এইটো হৈছে মেইন ৰাস্তাটো দেখিবলৈ পাইছে এইফালে আমি উঠি আহিলোঁ গতিকে এতিয়া ইয়াতে ধুনীয়াকৈ ফটো ভিডিঅ' মানে ৰিলছ বনাই আছোঁ আৰু গতিকে এতিয়া আপোনালোকক আৰু ধুনীয়া নাজাৰাটো এবাৰ দেখুৱাই দিছোঁ বহুত ধুনীয়া ইয়াৰে ভিউটো চাওকচোন এয়া সঁচাকৈ বহুত ধুনীয়া ন বহুত বঢ়িয়া আৰু এই সন্মুখৰ নাজাৰাটো এনেকৈ বহি চায়ে ভাল লাগিছে মানে ফটো ভিডিঅ' উঠাতকৈ আমি বেছি এনজয় কৰিছোঁ আৰু বহি মেলি দুইজনে না তো কেনেকুৱা লাগিছে আপোনালোকেও জনাব মেঘালয় প্ৰায় ঘূৰাই হৈছে গোটেইখিনি ঠাই যিকেইটা আমি অহা নাই আগতে এইকেইটা ঠাই অহা নাছিলোঁ আগত এবাৰ আহিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেও যদি মেঘালয় ট্ৰিপ বনাই আছে বা আহিছেও হয়তো কিছুমানে নাহিবও পাৰে তো এবাৰ আহি চাব সঁচাকৈ খুব ভাল পাব দেই তাৰপৰা ওলাই দিলোঁ আৰু ৰাস্তাত আহি থাকোঁতে খুব ধুনীয়া একদম লোকেশ্যন এটা পালোঁ ইয়াতে অকণমান ৰৈ দিলোঁ সঁচাকৈ খুব সুন্দৰ পৰিৱেশ আমি মেঘালয়ত যেনিয়ে চাওঁ তেনিয়ে সৌন্দৰ্য মাথো সঁচাকৈ বহুত বেছি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখনি ঠায়ে হৈছে মেঘালয় নহয় জানো গতিকে খুব ধুনীয়া ইয়াতে অকণমান ৰৈ ফটো চটো মাৰিলোঁ আৰু ৰিলছ দুটামান বনালোঁ এনেকৈ অকণমান টাইম ইয়াতে স্পেণ্ড কৰি আমি অন্য এঠাইলৈ ওলাই দিলোঁ এতিয়া গৈ আছোঁ আমি গৰম পানী ওলোৱা ধুনীয়া ঠাই এটুকুৰ আছে তালে বুলি এয়া জানমণি আৰু আমাৰ এওঁ গৈ আছে মই গৈ আছোঁ এনেকৈ লাহে আৰু এন্ধাৰে হ'ব হৈছেগৈ আৰু প্ৰায় এন্ধাৰ হৈছে তথাপিও বোলো চাই যাওঁ আৰু যিহেতু এডোখৰতে আছে ওচৰতে গতিকে এতিয়া ইয়াৰ পৰা ওলাই মেলি কিবা এটা খাব লাগিব বহুত বেছি ভোক লাগিছে আমি কিবাকিবি তেনেকুৱা হেৰি খালোঁ ভাত খাই আহিছিলোঁ আহোঁতে তাৰপিছত এতিয়া আকৌ গৈ মেলি কিবা এটা খাম ৰাস্তাত তো এতিয়া চাই মেলি লওঁ আপোনালোককো দেখাম কেনেকুৱা কি আমি এই ঠাইখিনি পাওঁহিতে অকণমান এন্ধাৰে হৈ গৈছিলে তথাপিও বোলো ফটাফট আহি চাই যাওঁ যিহেতু ইয়াতে গৰম পানী ওলোৱা এটা আছে এইটো ইয়াত দেখিবলৈ পাইছে এতিয়া আমি ভিতৰলৈ সোমাই গৈ চাম আৰু এইটো হৈছে চুইমিং পুল এইটো মানে কি হয় ইয়াতে গা ধুব পাৰি ইয়াতে যদি গা ধুই 100 ৰুপিজকৈ পাৰ পাৰ্চন আপোনালোকে পে' কৰিলে ইয়াতে গা ধুব পাৰিব ময়ো পানীখিনি চুই চালোঁ চুব পৰাকৈ মানে গা ধুব পৰা গৰম খুব ধুনীয়া এটা পৰিৱেশ ইয়াৰে দিনত আহিলে বহুত বেছি ভাল লাগিব এইয়া চাওক যদি আপোনালোকে চুইমিং পুলত ধুৱে তেতিয়াহ'লে পে' কৰিব লাগিব পাৰ পাৰ্চন 100K আৰু যদি আপোনালোকে বাথৰুমত ধুৱে তেতিয়াহ'লে কোনো পে' কৰিব নালাগে ইয়াৰে মহত্ব এটা আছে মহত্বটো হৈছে যে যদি ইয়াৰ পানী আপোনালোকে গা ধুৱে তেতিয়াহ'লে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি ইয়াৰে মানুহৰ মানে বিশ্বাস এটা আৰু এয়া চাওকচোন পুৰা বাথৰুমটো ধোৱা হৈ গৈছেগৈ কাৰণ ইয়াতে পুৰা গৰম পানী ভাৱটো আহি থাকেতো এনেকৈ আপোনালোকে যদি বাথৰুমত ধুৱে তেতিয়াহ'লে পে' কৰিব নালাগে এয়া চাওক পুৰা গৰম পানী এয়া গৰম পানী আহি আছে ধুনীয়াকৈ আপোনালোকে ইয়াতে গা ধুব পাৰিব আমি ধুব পাৰিলে ভালে আছিলে ন গতিকে এন্ধাৰ হৈ গ'ল এতিয়া ৰাতিয়ে হৈ গ'ল তথাপিও ধুনীয়াকৈ পানী শিৰত লৈছোঁ গাত লৈছোঁ যাতে ভাল হওক আৰু আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰিব গতিকে আমি ধুনীয়াকৈ শিৰত ল'লোঁ যাতে ভাল হওক সকলোৰে কাৰণে ওলাই মেলি যাম কাৰণ বহুত বেছি দেৰিও হৈছে সেইকাৰণে আৰু গাটো নুধুলোগৈ তথাপিও শিৰত লৈছোঁ পানী ঘণ্টা আছে গাড়ীতে বহি আমি চাহ খাই
পাছফালে মই আগফালে চাহ পিছফালে ৰঞ্জুমণি মা মাজত মই পিছত আকৌ মানুহজনী আনিছে এয়া ৱাও জলকীয়া নাই নিমখ খাইছেনে ভিনদেউ মজা মই এডোখৰ খাওঁ এডোখৰ হওঁ ধুনীয়া একদম মেঘালয়ৰ পৰা আহি এতিয়া পালোহি আমি অসমৰ ক'ত পালোহি বৰ্তমান আছো নগাঁও নগাঁও পালোহি আৰু এইফালে দেখিবলৈ পাইছে অন্নতে আমি এতিয়া ভাত সাজ খাবলৈ বুলি ৰৈছোঁ আৰু ধুনীয়াকৈ অৰ্ডাৰ দিয়া হৈছে গতিকে অকণমান আমি দুয়োজনে বাহিৰত ধুনীয়া এটা একদম সুবিধাটো মানে এৰা নাই যোনদিনাখন পালোঁ যে সুবিধা লোৱাত এক্সপাৰ্ট হয় আমি তো গতিকে জানমণিক নমাই দিলোঁ গুৱাহাটীত তাই কালি ঘৰলৈ বুলি যাবগৈ আৰু তাৰপৰা বাছত গতিকে আমি দুয়ো আহিলোঁ এইফালে তেজপুৰলৈ বুলি এয়া আমি এতিয়া ইয়াতে ভাত সাজ খাম ধুনীয়াকৈ মজাছে ঘৰলৈ বুলি যাম আপোনালোকে কেনেকুৱা পালে ভিডিঅ'সমূহ জনাবলৈ নাপাহৰিব তেতিয়াহ'লে মেঘালয়ৰ ভিডিঅ' ইমানতে শেষ হ'ব আৰু আশা কৰোঁ আপোনালোকে ভাল পালে বুলি চাই যদি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব তো নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ এয়া অন্নৰ পৰা তো বাই বাই